हेलो एवरीवन नमस्कार আপোনালোক সকলোকে নয়ন জুলিয়েট ট্ৰেভেল এণ্ড কুকিং চেনেলটোলৈ স্বাগতম জনাইছোঁ এটা ৰেচিপি ভিডিঅ' সৈতে আৰু আজি আপোনালোকৰ মাজলৈ মই লৈ আহিছোঁ জলফাইৰ মিঠা আচাৰৰ এটা ৰেচিপি আশা কৰোঁ আপোনালোকে মোৰ ৰেচিপিটো ভাল পাব আৰু এয়া প্ৰথমে মই জলফাইখিনি অলপ বইল কৰি লৈছোঁ এয়া মই জলফাইখিনি বইল কৰোঁতে এয়া নিমখ দি লৈছোঁ নিমখ আৰু হালধি এয়া হালধি বইল কৰোঁতে মই দি দিছোঁ জলফাইখিনি মই 5 মিনিট মান এনেদৰে গেছটো হাই ফ্লেমত ৰাখি বইল কৰি ললোঁ চাওক এয়া পুৰা নিজে নিজে পুৰা ফাটি গৈছে ধুনীয়াকৈ বইল হৈ গৈছে আৰু এতিয়া মই এখিনি পানীৰ পৰা উঠাই ৰ'দত দি ল'ম জলফাইখিনি মই এটা ৰ'দত দি ল'লোঁ আৰু এয়া সৰু সৰুকৈ কাটি আছে এতিয়া মোৰ শাহুমাই আৰু এফালে লৈছোঁ গুড় যিহেতু মিঠা আচাৰ বনাম আৰু এফালে চব 2 চামুচ লৈছোঁ আৰু এয়া আজৱাইন 2 চামুচ আৰু এয়া পাঁচফোৰণ আৰু মেথি গুটি মিক্স আছে এয়া মছলাখিনি এতিয়া এনেদৰে অকণমান ভাজি লৈছে গেছটো ল' ফ্লেমত ৰাখি মছলাখিনি অকণমান ভাজি ল'লোঁ আৰু এতিয়া এয়া মিক্সিত দি ল'ম মছলাখিনি এয়া মছলাখিনি গৰম কৰি মই মিক্সিত দি ল'লোঁ চাওক একেবাৰে মিহি হোৱালৈকে মই দিয়া নাই অকণমান গোটা গোটা হোৱাকৈ ৰাখিছোঁ এইফালে কেৰাহী গৰম হৈ গ'ল আৰু এতিয়া গুড়খিনি দি দিছোঁ গুড়খিনি প্ৰথমে জ্বলাই ল'ব এয়া গুড়খিনি অকণমান পানী দি পেলাই এনেদৰে এতিয়া গলাই লৈছে গুড়খিনি প্ৰথমে ভালদৰে এয়া চাওক গুড়খিনি পুৰা ধুনীয়াকৈ হৈ গ'ল কালাৰটো চাওক কিমান ধুনীয়া হৈছে আৰু এতিয়া ইয়াতে জলফাইখিনি দি দিব গুড়িখিনিতে ভালদৰে এনেদৰে মিক্স কৰি দিছোঁ আৰু গেছটো একেবাৰে ল' ফ্লেমত ৰাখিছোঁ এনেদৰে এতিয়া 10 মিনিটমান লৰাই এইখিনি ভাজি লোৱা হ'ব 10 মিনিট ভাজি লোৱাৰ পিছত এতিয়া এইখিনি মছলাখিনি ইয়াতে দি দিছে জলফাইখিনিত আৰু মছলাখিনি দি এতিয়া এনেদৰে 5 মিনিটমান লৰাই ভাজি ল'ব আৰু গেছটো ল' ফ্লেমতে ৰাখিব এয়া জলফাইৰ মিঠা আচাৰ প্ৰায় ৰেডি হৈ গৈছে আৰু আমাৰ এয়া আমাৰ জলফাইৰ মিঠা আচাৰ ৰেডি হৈ গ'ল চাওক আপোনালোকে যদি জ্বলা বেছি খাব নোৱাৰে তেতিয়া এনেদৰে মিঠা আচাৰ বনাই খাই চাবচোন বহুত ভাল লাগে খাই ৰুটিৰ লগতো খাব পাৰি ৰুটিৰ লগত খাই বেছিয়ে ভাল লাগে আৰু আজিৰ ৰেচিপিটো ইমানেই যদি আপোনালোকে মোৰ ৰেচিপিটো ভাল পালে তেন্তে এবাৰ ট্ৰাই কৰি চাব আৰু লগতে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ হ'ব বাই বাই